নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতি বিকাশ গগৈ। আজি এটি স্বৰচিত কবিতা পাঠ কৰি আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু সঁহাৰি জনাব। কবিতাটিৰ শিৰোনামা হ'ল সুমথিৰা সময়ৰ সোঁৱৰণিত। সুমথিৰা সময়ৰ সোঁৱৰণিত এদিন তোমাক দেখা মনত পৰে, এদিন তোমাক লগ পোৱা মনত পৰে। শুকুলা পাখিৰ দুপৰীয়া এটাৰ সতে সুমথিৰা চহৰৰ হাঁহিৰ বাৰ্তালাপৰ দৰে। আগলি শীতৰ সুশীতল বতৰা টানি মোৰ দুখৰ পথৰ নিৰ্দয় কোৰশালত জ্বলন্ত এথোপা বটল বাছৰ আঙঠা চুই কি কৈছিলা তুমি? ৰদেৰে সজাই তুলিবা আমাৰ পুৰাতন গাঁথাৰ বিষণ্ণ প্ৰহৰক। বিদীৰ্ণ ফটোগ্ৰাফৰ সৰ্বশেষ ফ্লাছত লিখি ল'বা জীৱনৰ জীয়া উপন্যাস তোমাৰো যে আৰু কথা। শোকাটোৰ শব্দ ৰাখি শিয়ৰি চিঞৰি জনাকীৰ্ণ পথৰ সমদলত পিষ্ট হৈ পৰা তুমি চাগৈ মনেই নকৰিলা। তোমাক ধন্যবাদ জনোৱা মনত পৰে তোমাৰ সকাতৰ প্ৰয়াসৰ বাবে। শূন্যৰ সতেইতো আমাৰ আমৃত্যু মিতিৰালি কিহেৰেনো সম্পূৰণ কৰিব পাৰি। দুখ তোমাত নাই, বিষাদ আমাৰ যুগান্তৰৰ নিকৰুণ অভিশাপ। কৃতজ্ঞতা তোমালৈ আকুল হৈ উঠাও মনত পৰে উচুপি পৰা খামুচি দুহাত। মোৰ উকা আঁজলিত তুমি গুজি দিব বিচৰা সুমথিৰা বাসনাৰ আকাংক্ষাক। গজালি মেলাৰ সংগোপন সম্ভাৱনাৰে আধা লিখা আখ্যানৰ নিথৰুৱা পেৰেগ্ৰাফত তোমাৰেই আঙুলিৰ যি ৰাঙলী অটোগ্ৰাফ মনত পৰে। যদিওবা আজি তুমি অজস্ৰ দূৰত, যদিওবা হুমুনিয়াহ মোৰেই কাষত, এদিন তোমাক দেখা মনত পৰে সঁচাকৈয়ে, এদিন তোমাক লগ পোৱা মনত পৰে ভালকৈয়ে। ধন্যবাদ।